এভৰিৱান, আশা কৰোঁ চবৰে খবৰ ভালেই। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু দুৰ্গা পূজা আহি আছে, আপোনালোকে জানেই দুৰ্গা পূজা কিমান এটা হাঁহি ধেমালি ফূৰ্তি এনজয় খুবেই ধুনীয়া। যিহেতু এবছৰৰ মূৰত এবাৰেই দুৰ্গা পূজা আহে, চ' আমি আজি ভাবিছোঁ অলপমান শ্বপিং কৰি আহোঁ। নলবাৰী যাম শ্বপিং কৰিব। চ' আপোনালোকে ভিডিঅ'টি ধুনীয়াকৈ চাই থাকিব আৰু আশা কৰোঁ মোক যাতে চবেই সকলোৱে মোক ছাপোৰ্ট কৰে আগুৱাই যাবলৈ। এয়া চাওক, মই পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম নলবাৰী শ্বপিং কৰিব। আৰু মোৰ ভিডিঅ'ত যোনে নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। চ' চাই থাকক শেষলৈ আপোনালোকে ভিডিঅ'টো। এইখন হৈছে আমাৰ নলবাৰীৰ প্ৰেমদা হোটেল। এইখন আমাৰ নলবাৰীৰ বিৰাট ডাঙৰ হোটেল আৰু আপোনালোকে আহিলে দেখা পাব আৰু কিমান ধুনীয়া। এইখন নলবাৰী টাউনৰ শ্বপিং মল হয়, ভি-মাৰ্ট। এইখনো এখন হ'ল শ্বপিং মল। আপোনালোকে দেখিছে নহয়, ষ্টাইল বাজাৰ বুলি লিখাই আছে। এয়া আমি বিশাল পাই গ'লোঁ। আপোনালোকে দেখিব ইমান ধুনীয়া এইখন বিশাল নলবাৰী টাউনতে। আমি এতিয়া অলপ বজাৰ কৰি লওঁ। মা দেউতা পূৰা কাপোৰ লোৱাত বিজি। এইখনতে অলপ বজাৰ কৰিলোঁ আৰু যাম বেলেগ দোকানত। এইখন এখন ইমান ধুনীয়া প্ৰজাপতি ভৱন গমেই পাইছে, বিবাহ ভৱন। আপোনালোকে যদি কাৰোবাৰ বিয়া পাতিব বিচাৰে চ' ইয়াত আহি যাব। নলবাৰী শনি ৰোড বুলি কয়। চ' আপোনালোকে গম পাব আৰু আহিলে। আৰু বহুত দোকানত কাপোৰ কিনিলোঁ। চ' আপোনালোকক দেখাব নোৱাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।